নমস্কাৰ মই সাহিল আপোনালোকক পুনৰবাৰ সাহিল আসাম চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ মই পুনৰবাৰ এটি ব্লগ ভিডিঅ' আপলোড কৰিছো। সো আজি যাই আছো আৰু এটা কভাৰ সঙৰ শুটিং কৰিবলৈ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে বহুত লাইক কমেন্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিও। তো ভিডিঅ'টো চাই থাকক। বলক আমি চাৰিআলিলৈকে যাওঁ এতিয়া লোকেশ্যনলৈ আমাৰ। তো বলক এতিয়া আমি যাই থাকো আমাৰ লোকেশ্যনলৈ। তো ভিডিঅ'টো চাই থাকক। আমি আহি বুৰকা পাই গলো। এতিয়া আমি চাৰিআলিলৈ যাই আছো। তো চাই থাকক ভিডিঅ'টো। ফাইনালি আমি চাৰিআলি পাই গলো আহি। তো এয়া মই এতিয়া আছো আমাৰ মামাহঁতৰ ঘৰত। এই যিজনী ছোৱালী মোৰ গানটোত এনে এক্টিং কৰিব তাই কাপোৰ চাপোৰ পিন্ধি আছে। মই এতিয়া ড্ৰেছ কৰিলো। তো ভিডিঅ'টো চাই থাকক। আপোনালোকে কৰিবলৈ যাই আছো আজি। যেতিয়া ভিডিঅ'টো দিম আপোনালোকে তেতিয়া গম পাব কি গান। তো ব্লগটো কিন্তু আপোনালোকে নাচোৱাকৈ নাথাকিব, চবেই চাব কিন্তু ব্লগটো চাই থাকক। বাই গাইজ। আমাৰ এক্ট্ৰেছে পুৰা ৰেডি হৈ আছে তাতে, চাব নেকি? দেখাই আছো আপোনালোক। ড্ৰেছ কৰাই নাই এতিয়াও, আমাৰ কেমেৰামেন আহি পোৱাই নাই। তো চাই থাকক। এয়া মই ড্ৰেছ কৰা নাই, জুবিন দাৰে চোলা পিন্ধিছো। গানটো জুবিন দাৰে যোনে এক্টিং কৰিব। এয়া ইমান তাই কৰে মাতে আৰু আছে এজনী, দুজনী থাকিব কাৰণ এজনী মেইন এক্ট্ৰেছ আৰু এক্ট্ৰেছৰ লগত থাকিব এজনী। চ' ভিডিঅ'টো তেনেকুৱা হ'ব আৰু অলপ তাৰমানে আপোনাক স্ক্ৰিপ্টখন অলপ পিছত কৈ আছোঁ। তাৰমানে এনেকুৱা টাইপ হ'ব ভিডিঅ'টো। তাৰমানে মই কথাবোৰ তাৰমানে ভাবি আছোঁ আৰু তাৰপিছত ভাবি থকাৰ পিছত মই আপোনালোকক দেখাম যে এইটো কৰিছোঁ এইটো কৰিছোঁ তাৰ লগত কেনেকৈ কি কৰিছোঁ। কিন্তু আপোনাৰ গানটো তেনেকুৱা, আপোনালোকে গানটো যদি পাৰে গেছ কৰিব আৰু নহ'লে যোনে নোৱাৰে তেতিয়াহ'লে গানটো দিলে আপোনারা নিজে গম পাই যাব। ঠিক আছে গাইছ। এই দুটা আপি ছোৱালী আপি দিছোঁ। এইটো এটা মেইন আৰু এইটো এটা এক্ট্ৰেছৰ লগৰ। এইটো এটা চিনালা। Hey, Nia, hola, sí. Iman hola, sí. Molly hol. Jon gete ebo. Guys, make up kori guys. দুখন লেছে না? Sara দুটারে দুখন লা। এবারে খেলে যা দাও। ও ভিডিও আছে নাকি? আমি এই মুড়ে বসে সিটা গো আছে। হবো। ওটা পয়সা কম পাইছে। এই না এই প্রবলেম নাই। ইফালে আগো আছে মানে এইটো সেট হেগে না আগো পাৰিম ৰ সংখ্যা। আমি এতিয়া আমাৰ লোকেশ্যনলৈ যাই আছো। এতিয়া আমি প্ৰথমতে যাম পলিটেকনিক ভাইহাটাত, তাতে লবৰ বাগান আছে, তাতে আমি শ্বুটিং কৰিম। তো ভিডিঅ'টো আপোনালোকে কমপ্লিটকৈ চাই থাকক শেষলৈ। গাইছ ফাইনেলি আমি আমাৰ লোকেশ্যনলৈ আহি পালোঁ। ক'ত আছোঁ এতিয়া আমি? পলিটেকনিক এই ৰবৰ বাগান য'ত আছে। তো এতিয়া আমি তালৈকে যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। কেমেৰা লৈ
চাই থাকক এটা শ্বুটিঙত আছো মানে গাইস এটা আমার শুটিং চলি আছে মই এতিয়া কৰি এতিয়া আমি কিবা খাবলৈ আহিছো পেট পূজা কৰি পাইছো পেট পূজা ভিডিঅ' অলপ খাবা না মই কৈছো গাইস সব বাগালে বহি আছে এইফালে কেমেৰামেন কথা কেন বল এফালে সাইড এইফালে আছে আমাৰ এক্ট্ৰেছ হিৰোইন মেকআপ আৰ্টিস্ট এইটো 32 এটা এক্ট্ৰেছ এইটো মেকআপ আৰ্টিস্ট আৰু সেকেন্ড পারসন এইফালে মাৰ গদা তো সাইড সাইড এতিয়া আমি আছো কি বোলে জায়গাটোৰ নাম কি ভিতৰখোলা বুলি কিবা মদন কামদেৱৰ চাইড তো ইয়াত আমি এতিয়া শুটিং কৰি আছো বৰ্তমান ড্ৰেছ চেঞ্জ কৰি আছে এক্ট্ৰেছে তো চাইড অফ ভিডিঅ'টো গাইস আপোনালোকৰ তাত ৰ'দ আছে নে নাই গম নাপাওঁ কিন্তু ইফালে এনেকুৱা ৰ'দ দিছে গৰমত শুটিং কৰিব পৰা নাই আপোনালোকে চাই গম পাইছে মোৰ চকু মুজা যায় আছে ৰ'দ ইমান ৰ'দ আছে চাই শুটিঙৰ ভিডিঅ'বোৰ চাই থাকক এতিয়া ব্লগছ টাইপত তো ইয়াৰ পিছত আমাৰ অফিচিয়েল সাহিল আসাম চেনেলটোতে এদিনতে গানটো আপলোড কৰিম তো আপোনালোকে তাতে চাব পাৰিব আপোনালোক নকয় এতিয়া কি গান জুবিন দাৰ গান বুলি কৈছো আপোনালোকে গানটো শুনিলে আপোনালোকে নিজে গম পাব আৰু গেছ কৰক যে কি গান আৰু কমেন্ট কৰি জনাব চাই থাকক ভিডিঅ'টো গাইস এতিয়া আমি ঘৰত যাই আছো ভিডিঅ' কৰি কৰি ভাগৰি গলো বহুত আজি মানে ইও মানে অৱস্থা নাই তাৰ এক্টৰ মেইন এক্টৰ অৱস্থাই নাই বেচাৰ আৰু কি কৰবি কিবা কো মুখেদি কিবা কো লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব মাই চ্যানেল